SBI PO ৰিক্ৰুটমেণ্ট আহি গ'ল। আকৌ SBI PO ৰিক্ৰুটমেণ্ট আহি গ'ল 1500 পোষ্টৰ। ভিডিঅ'টো তাৰ বিষয়ে ক'ম। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু যদি ভিডিঅ'টো অকণমানো যেন হেল্পফুল লাগে প্লিজ লাইক কৰি দিয়া। এতিয়া চোৱা SBI POৰ 1500 ভেকেঞ্চি আহি গ'ল 1500 পোষ্ট। তাত তোমালোকে গ্ৰেজুৱেশ্যন লাগিব গম পাইছা যিহেতু যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই ধুনীয়াকৈ তাত কৰিব পাৰিবা মানে এপ্লাই কৰিব পাৰিবা। আৰু যদি তোমালোকে নিজে এপ্লাই কৰিব নোৱাৰা এইটো হ'ল মোৰ ফোন নম্বৰ, ইয়াত মোক কণ্টেক্ট কৰিলে হ'ল। ইয়াত তোমালোকে এপ্লাই কৰোঁতে 750 টকা দিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হৈ গ'ল 8 জুলাই। আৰম্ভ হৈছে 18 জুলাইৰ পৰা, ইয়াৰ লাষ্ট ডেট হৈ গ'ল 8 জুলাই। তেতিয়া যদি তোমালোকে এপ্লাই কৰিব বিচাৰা ধুনীয়াকৈ এপ্লাই কৰিব পাৰা। এইবাৰ ভেকেঞ্চিও আহিছে 1500 ভেকেঞ্চি আছে যোনটো প্ৰবেবিশ্যনাৰী অফিচাৰ। তেতিয়া ইয়াৰ মই ইন ডিটেইল এটা ভিডিঅ' বনাই থোৱা আছে, মই তলত লিংক দি দিম। সেই ভিডিঅ'টো তোমালোকে ক্লিক কৰিলেই হ'ল, তাত ধুনীয়াকৈ চাব পাৰিবা। এইটো জাষ্ট এটা ৰিমাইণ্ডাৰ ভিডিঅ' বুলি ধৰিব পাৰা যে এইটো জাষ্ট এটা শ্বৰ্ট ভিডিঅ' যোনটোত মই তোমালোকক ইনফৰ্মেশ্যন দিলোঁ যে ইয়াৰ SBI PO যোনটো প্ৰবেবিশ্যনাৰী অফিচাৰ তাৰ পোষ্ট 1500 পোষ্ট আহিছে। লাষ্ট ডেট হৈ গ'ল 8 জুলাই আৰু তোমালোকে পইচা দিব লাগিব 750 টকা এপ্লাই কৰোঁতে। আৰু যদি নিজে এপ্লাই কৰিব নোৱাৰা এইটো মোৰ ফোন নম্বৰ, মোক কণ্টেক্ট কৰিবা। তেতিয়া ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ মই এনেকুৱা ভিডিঅ'ছ আনি থাকোঁ। মই দেৱজিৎ শইকীয়া, চাইনিং অফ।